তিৰস্কাৰে গালি পাৰি উঠি এদিনাখন জলন্ধৰপুৰ অৱসৰ বিনোদনৰ বাবে মনৰ শান্তি ল'বলৈ অকলশৰে কৈলাসলৈ বুলি গমন কৰিলে। নাম কি? ও তুমি কোন দূরণীর গাওরে বিয়া কৰাই লোক এজনী কাৰ বিয়া? তোমাৰ বিয়াৰ কথা কৈছো। মোৰ বিয়া? মোৰ বিয়া আকৌ বিয়া বুলি কোৱাৰ লগে লগে মনটো কিবা ৰঞ্জিত ৰঞ্জিত লাগে।
তোমাৰ পৰিচয় দিয়া অকণমান পাত্তা দিয়া হেনপালি মই মুখেৰে ক'ব হেনপালি কৈ এইবাৰ অকণমান আগুৱাই গে মৰমি তোমাক বিয়া কৰি ঘৰত লাগি দিম বুলি এই দুটা ছোৱালী আছে মোৰ জাননে না জানো জাননে না জানো কাৰ্তিক ৰমতি বুলি জগতে বিদিত জগতে বিদিত আৰু এটা আচলত তুমি ৰবা এতিয়া মোৰ মালিকক কথা ক'ব লাগিল ৰে আহি আপনি থাকবে ওরে তোমার শরীর যদি মোটামুটি 140টার উপর আছে জনধনে বুঝে যে হিন্দু